শিলটোত ধৰি মনে বিচৰা কিবা বিচাৰিলে মনৰ আশা পূৰ্ণ হয় বুলি শুনা এভাগ মন্দিৰ। এয়া মই আহি আছোঁ, ভাগৰ খালি লাগি যায়গৈ, বহুতখিনি ষ্টেপ আহিব লাগিব। সকলোকে নমস্কাৰ জনাই আজি মোৰ লগতে আপোনালোককো গুৱাহাটীত থকা লংকেশ্বৰ ধাম মন্দিৰলৈ লৈ যাওঁ বলক। পোনপ্ৰথমে সোমাই গৈ গণেশ মন্দিৰত সেৱা কৰি ল'লোঁ। তাৰপিছত এনেদৰে পোনে পোনে গুচি গ'লে শনি মন্দিৰ আৰু হনুমান মন্দিৰ পাওঁ। এনেকৈ নামি আহিলোঁ হনুমান মন্দিৰ আৰু এইপিনে শনি মন্দিৰ আৰু এইপিনে হনুমান মন্দিৰৰ পৰা নামি আহি তাৰপিছত এয়া ইয়াত এনেকৈ লিখা আছে শ্ৰী শ্ৰী লংকেশ্বৰ ধাম শিৱ মন্দিৰ। এতিয়া আমি এনেকৈ এইপিনে যাব লাগিব। কিন্তু বহুত বেছি ভাল লাগে এই পৰিৱেশটো, ইমান বেছি মনটো ভাল লাগি যায়। আৰু এটা চবতকৈ বেছি ভাল লগা কথা, এবাৰতে আমি শনি মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ গোটেইকেইটা মন্দিৰতে আহিব পাৰোঁ। ভাগৰ লাগি গৈছে, কিন্তু পৰিৱেশটোৰ মাজত ভাগৰ পাহৰি গৈছোঁ, ইমান বেছি ধুনীয়া পৰিৱেশটো। এতিয়া আমি যাব লাগিব অলপ দূৰ, গৈ আমি তাৰপিছত একেবাৰে মন্দিৰত লগ পাই আছোঁ। মন্দিৰৰ ভিতৰলৈ উঠি যোৱাৰ কাষতে ধূপ চাকি লগাব পৰা ব্যৱস্থা আছে। কোৱা শুনিছিলোঁ এনেকৈ শিল এটাত ধৰি পেলাই নি যদি আপুনি মনত ভবা কথাখিনি কয় তেতিয়া মনৰ আশাবোৰ পূৰ্ণ হয়। এইখিনি এনেকৈ পৰিৱেশটো খুব বেছি ধুনীয়া, এনেকৈ সেয়া আছে, ইমান বেছি ধুনীয়া পৰিৱেশটো। এই পৰিৱেশটো এনেকৈ এইপিনে পিছফালে আমি আগফালে সোমাই আহিলোঁ। এয়া এইপিনে আছে এয়া দেখিছে নহয়, এইডোখৰ ধুনীয়াকৈ হনুমান মন্দিৰ এয়া দেখিছোঁ, কি ধুনীয়া লাগে দেখিছেনে? বহুত ভাল লাগে এইডোখৰ চালে। এয়া শনি মন্দিৰ, এয়া হনুমান মন্দিৰ ধুনীয়াকৈ ওলায়।